দেখা পোৱা যায় যে চুটি কাপোৰ বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত বহুতে চুটি কাপোৰ ব্যৱহাৰ কৰিছে। এইটো কথা মই এইকাৰণে ইয়াতে উল্লেখ কৰিছো, যিহেতু আমি অসমীয়া, গতিকে অসমীয়া সংস্কৃতিটো ৰখা উচিত। এতিয়া আপোনালোকে হয়তো প্ৰশ্ন কৰিব যে মই হাতত কি ঘড়ী পিন্ধি আছো, নাই বা মোৰ যিটো পোচাক, সেই পোচাকটো কোনো অসমীয়া সাজপাৰ নহয়। সচৰাচৰ ক'বলৈ গ'লে এগৰাকী অসমীয়া হিচাপে নিশ্চয় এই অসমীয়া সংস্কৃতিটো মানিব লাগে। যেনে ছোৱালী নাইবা মহিলাসকলে তাঁত লগা, নাইবা আমাৰ পুৰুষসকলৰ ক্ষেত্ৰত আমি ধুতি বগা এইবোৰ পিন্ধিব লাগে। কিন্তু সময়ৰ ভিতৰত নিশ্চয় কিছু পৰিৱৰ্তন হ'ব। কিন্তু সেই পৰিৱৰ্তন যাতে চৰম পৰ্যায় নাপায়, এনেকুৱা পৰ্যায় যাতে নাপায় যে কোনোবা ব্যক্তিয়ে এনেকুৱা চুটি কাপোৰ পিন্ধিছে যিটো দেখা একেবাৰে লজ্জিত, এনেকুৱা যাতে চৰম পৰ্যায় নহয়, তাৰ বাবে মোৰ ফালৰ পৰা আপোনালোক সকলোকে বিশেষ আহ্বান দিয়ে। আৰু যে ক'ব বিচাৰিছো যে অন্য এটি সৰু কথা যে আজিকালি বিশেষকৈ নৱপ্ৰজন্মৰ ক্ষেত্ৰত দেখা পোৱা যায় যে নৱপ্ৰজন্মই চিগাৰেট লয়, চিগাৰেট গ্ৰহণ কৰে, আসক্তি কৰে। এই আসক্তিৰ পৰা আমি দূৰ হৈ থাকিব লাগিব, কিয়নো যিমানে এগৰাকী ব্যক্তিয়ে আসক্ত হ'ব, সেই ব্যক্তিগৰাকীৰ